এয়া আজি আমি আহি আছোঁ পূজা চাব। এয়া টাউনত পোৱাগৈ নাই আৰু আহি আছোঁ চাই থাকিব আপোনালোকে। হেই গাইজ, কি খবৰ সকলোকে? দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছোঁ। আজি মই আছোঁ আপোনাৰ যোৰহাটত, যোৰহাটৰ দুৰ্গা পূজা চাব আহিছোঁ। চব দেখাম দুৰ্গা পূজা আজি যোৰহাটত কেনেকুৱা হৈছে, চাই থাকিব সময়ত। এয়া আহি একদম পূৰা টাউনৰ মাজত পাই গ'লি, পূৰা মানুহৰ ভিৰ চাওক। তাৰপিছত আমি যিবোৰ মণ্ডপ আছে তাৰ মণ্ডপবোৰত যাম। এতিয়া আমি আৰু এটা মণ্ডপ দেখিছোঁ, তাৰ ভিতৰত যাম। এতিয়া চাই থাকক কিমান মানুহ ইয়াত। যিমান চাব পাৰোঁ চাম আৰু ফাৰ্ষ্ট এতিয়া এইটো মণ্ডপতে সোমাই চাওঁ তাত কেনেকুৱা হৈছে, আৰু বেলেগ মণ্ডপো আছে আমি চাম, আপোনালোকে চাই যাব ভিডিঅ'টো। আজি অষ্টমী হয়, অষ্টমীৰ দিনা মই এতিয়া বৰ্তমান যোৰহাটৰ গড়আলিত আছোঁ। এতিয়া ইয়াৰ মণ্ডপত সোমাব লৈছোঁ, গড়আলি মণ্ডপ এইটো, আৰু বহুতো মণ্ডপ আছে। মই যিমান পাৰোঁ সোমাব চেষ্টা কৰিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আমি আৰু এটা বেলেগ পূজা মণ্ডপলৈ আহিছিলোঁ। চাওক কিমান মানুহৰ পৰা আমি ভিতৰ সোমাব পৰা নাই, এতিয়া বাহিৰতে ৰৈ থাকিব লগা হৈছে। কিমান হাজাৰ মানুহ চাওক, ঠেলা হেঁচা পূৰা একদম ভিতৰত সোমাব পৰা নাই মানুহৰ পৰা। চাই যাব আপোনালোকে ভিডিঅ'টো যোগেদি, দেখিছ ন কিমান মানুহ। চাওক সকলোতে একে অৱস্থা। আমি বেলেগ মণ্ডপ এটাতো পাইছিলোঁ, এতিয়া ইয়াততো একদম বহুত মানুহ, একদম লাৰি নিচিগা আৰু আমি সোমাব পৰা নাই। বাহিৰৰ পৰা ভিডিঅ'টো কৰিছোঁ। চাওক কি ধুনীয়া এটা মণ্ডপ, পূৰা একদম মানুহৰ মাজেদি আমি সোমাই যাব পৰা নাই, এনেকুৱাই মানুহ। সঁচাকৈ দেই, একদম বছৰৰ কাৰণে আহে আকৌ বেছিতে বহুত বেয়া লাগিব। কিমান ধুনীয়া এটা পৰিৱেশ চাওক, একদম মনটো বহুত ভাল লাগি গৈছে। একদম সৰুকৈ বৰষুণ আহিছে, বৰষুণৰ অনুভৱবোৰ অহা নাই। একদম আমি পূজা ধাণ্ডাত একদম পূৰা ফূৰ্তি ফাৰ্তা কৰি আছোঁ। কিমান মজা লাগিছে আপোনালোকে চাই থাকক। No mask